এভৰিৱান কি হ'ব আপোনালোকক আশা কৰোঁ ভাল আৰু মই পুৰা ভালে আছোঁ মানে এইকেইদিন মোৰ গাটো ইমান এটা ভাল নাই তো সেইকাৰণে ভিডিঅ' দিব পৰা নাই তাৰ বাবে মই দুখিত যিহেতু ডেইলি ব্লগ ডেইলি দিবলৈ চেষ্টা কৰিম আৰু আজি আহিলোঁ মই মা ঘৰত তো মা ঘৰত কি কিনো হৈ থাকে আপোনালোকক অলপকৈ দেখাই থাকিম তো ভিডিঅ'টো শেষলৈ চাই থাকিম। মা ঘৰৰ পুখুৰী দেউতাহঁতে সিঁচি আছে তাকে অলপ দেখাওঁ বলকচোন চাবলৈ যাওঁ কি কিনো মাছ ওলাইছে লগতে পানী সিঁচি হোৱা নাই বাৰু কাইলৈ হ'ব চাগে যদি কাইলৈ হয় কি মাছ ধৰে কি মাছ ওলাই আপোনালোকক চব দেখাই দিম তো ভিডিঅ'টো শেষলৈ চাই থাকক। দিনৰ মূৰত মা ঘৰলৈ আহিছোঁ মনটো বহুত বেছি ভাল তো কি ক'ম আৰু বুজাব নোৱাৰোঁ লগতে আমাৰ পুখুৰী মাছ আপোনালোককো দেখাই থাকিম ফ্ৰেছ মাছ ৰ'দ ইমান দেখিছেনে চকুৱে মেলিব নোৱাৰি কি মাছ ওলাই আপোনালোকক দেখাওঁ বলক লগতে আমাৰ পুখুৰীটো কেনেকুৱা চাওঁ বলক আগফালৰ বাৰী লগতে আছে পুখুৰীটো বলকচোন পুখুৰীতনো কেনেকুৱা মাছ কি ওলায় আপোনালোকক তাকে অলপ দেখাই থাকোঁ তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই যাব তেতিয়াহে বুজি পাব ন। ঘৰৰ কাপোৰ মেলি থৈছে যিহেতু ৰ'দ ভালকৈ দিয়ে পথাৰ জেগা হয় যে ৰ'দটো ভাল ইয়াতে কাপোৰ মেলি দিছে আৰু লগতে এইফালে কিবা গছ গছনি আছে সেইফালে পুখুৰী মেচিন লগাই দিছে দাদাহঁতে মাছ ধৰি আছে দাদা দেউতা আৰু আমাৰ টিকলু ইফালে আমাৰ বৌ কি মাছ ওলাইছে বলকচোন চাওঁ। এইফালে সৰু মাছ এইফালে আছে ডাঙৰ মাছ ইয়াত দেখিছে কি মাছ আছে বোলে ইয়াত মাগুৰ মাছ শ'ল মাছ গৰৈ মাছ আৰু কাৰৈ মাছ চব আছে লোকেল মাছ আপোনালোকক লাগে যদি কণ্টেক্ট কৰিব লোকেল মাছ যদি খাব বিচাৰে। এইফালে আমাৰ গাঁৱলীয়া পৰিৱেশ এয়া কি ধুনীয়া ইফালে দাদাই দেউতাই মেটেকাবোৰ অঁতৰাই আছে যিহেতু মাছ ধৰিব ঘৰত ভাত বনাই আছে কি বনাইছে আপোনালোকক অলপকৈ দেখাম কি কৰিছা কি কৰি আছা তুমি কিহত উঠিছা হাত কি সেইখন নাও বুলি কোৱা নাও মাছ এইটো মাছ জপিয়াই আছে কিয় এৰি দিলে চব মাছ এই ৰাতিপুৱা অলপ মৰি যাবগৈ পুখুৰী মাছ কাৰণে মৰি যাবগৈ ফিচাৰী মাছ যে এইটো কাৰৈ মাছ গ'ল সৰুজনী গ'ল মেটেকা হ'বলৈ সোমাই গ'ল গমেই নাপায় মই দেখাই নিদিয়া হয় আৰু চেচ গ'লেগৈ হয় পিছত চব ধৰি শেষ হ'লে আপোনালোকক দেখাম কি মাছ ওলায় এতিয়া এনেই আৰু মেটেকাত আহিছে আৰু তাকে দেখাইছোঁ এই পালে দেউতাই বেঙেনা আৰু আছে কিবা কিবি এয়া ৰঙালাও ৰুইছে বোলা এজোপা মধুৰিআম এইফালে বেঙেনা চেঙেনা কচু চচু কিবা কিবি আছে চাই থাকক আমাৰ ঘৰৰ বাৰীখন এই হোৱা জলকীয়া এইফালে এয়া লাই শাক কচু আছে তো ইমান বস্তু আমাৰ নিকিনিলেও হয় ঘৰতে পায় এইবিলাক বস্তু এইজোপা আছে বগৰী গছ ঘৰুৱা বগৰী সেইজোপা বগৰী লাগিছে বোলা এইয়া লাগি আছে এইয়া চাওক লাগিছে অকণ
এয়া এজাত কি শাক বা মই চিনি নাপাওঁ দেই এজাত কি জাত এয়া এজাত সেয়া অঁ এয়া আলু হৈছে আলুও ৰুইছে মায়ে অলপ অলপকৈ চব কৰিছে যিহেতু গাঁৱলীয়া মানুহ এনেই নাথাকে আৰু এডাল পিঁয়াজ চাগে পিঁয়াজ এয়া ঘৰতে এনেই নাথাকে মানে কিবা কিবি কৰি থাকে আৰু অৱশ্যে ভালেই ঘৰৰ বস্তু খাবলৈ পায় আমিহে চব কিনি খাব লাগে ইয়াতে চব ঘৰুৱা বস্তুৱে তাকে চাই থাকক কেইখন সেইয়াতত দেউতাহঁতে মাছ ধৰি আছে এজোপা অমিতা চব আছে দেই আমাৰ বাৰীত লাগে লাজুকা বন্ধু দেই একদম সৰু কালৰ বন্ধু দে আকৌ কিবা এটা ক মোৰ চেনেলটোৰ বিষয়ে বান্ধৱীজনী চেনেলটো সবে সাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক আৰু অলপমান আগুৱাই যোৱাত সহায় কৰক ন আগুৱাই যাবি মই আশীৰ্বাদ সদায় আছোঁ ধন্যবাদ দেই এয়া মোৰ বন্ধু কথাটো অকণমান মৰম দিব আপোনালোকে এয়া আমাৰ গাঁৱলীয়া পৰিৱেশ আৰু কি আছে আপোনালোকক লাহে লাহে অলপকৈ চব দেখাই থাকিম তো চাই দেখালোঁ আপোনালোকৰ লগত ভাবিলোঁ পিছফালে দাদাই খেতি কৰিছে ৰঙালাও খেতি তাকে ময়ো চাওঁ লগতে আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ তো চাই থাকক কিন্তু খেতি কেনেকুৱা হৈছে ৰঙালাও চাই আহোঁ বলক এয়াই আমাৰ এফালে আগত গৈ আছে আমাৰ ভাবিজি এফালে হাই কৰি দিয়া এই একো নহয় হাই কৰি দিয়া এই লেতেৰা হ'লেও একো নহয় দে ঘৰতহে আছো কতোন যোৱা নাই কি হয় চাকা দেশ দুনিয়া মোৰ ইমানো ভিউৱাৰ্ছ নাই দে ইমান মানুহে নাচায় অলপ লাহে লাহে গৈ থাকোঁ পিছফালে ইয়াত থাকি সঁচাই মনটো বহুত বেছি ভাল লাগে আৰু মা ঘৰত থকা অনুভৱ কেনেকুৱা যোনসকলে বিয়া হৈছে তেওঁলোকেতো জানে আৰু মাকৰ ঘৰত আহিলে ঘৰত যোৱাৰ পিছত কেনেকুৱা এটা অনুভৱ হয় বুজাব নোৱাৰোঁ আপোনালোকৰ কেনেকুৱা হয় নাজানো কিন্তু মোৰ নোৱাৰোঁ আৰু ক'বলৈ আপোনালোকৰ আগত ভিডিঅ'টো ইমান কথা কৈ নাথাকোঁ লাহে লাহে চাই থাকক
আহি আছে কোনোবাই এৰিলে এইফালে সৰিয়হ শেষেই হ'ল এইফালে মানে ফুলা শেষ হৈছে আৰু লাহে লাহে এইখিনি বেলেগৰ ৰঙালাও দেই কিমান শুকাই ৰঙালাওৱে ৰঙালাও মোবাইল নাই নেকি মই আকৌ চেনি খাই থকা বুলিহে ভাবিছিলোঁ চেনিনো কি আকৌ চেনিও মিঠাই ন এইফালে দেখুৱাম ৰখিয়ে থাকিম মই নেদেখালৈ ইমান লাজ অঁ ছাগলীৰ লগতে তই কথা পাত মোৰ লগত পাতিব নালাগে ছাগলী আমাৰ জীৱন বুলি কয় মোবাইলো ন বাকী কলেজ যোৱা নাই হ'ব দে কেমেৰা মই অফ কৰি দিওঁ এক্সাম চলি আছে ন নাই আৰু কিমান দিন আছে বি এ পৰা ওলাবলৈ ভালে দিয়া তোমালোকৰ দিন আৰু তাকেইতো কি যে ভুল কৰিলোঁ মই হ'ব দে টাটা বাই বাই যাওঁ দেই বাই বাই এফালে চাই দে হ'ব দে টাটা টাটা যাওঁ এতিয়াতো দেখিলে ৰাইজে ছাগলী লৈ গৈ আছে ঘৰলৈ যিহেতু গাঁৱলীয়া মানুহ চব থাকে গৰু ছাগলী লগতে খেতি বাতি চব আৰু আপোনালোকেতো জানে আৰু এইজনী আমাৰ দেহা এফালে আমাৰ ভতিজা এফালে মোৰ একমাত্ৰ ভাগিন এজনী ভতিজা এইটোও ভতিজা চব এডাল এইটো ভাই দেই ভাই এজনী মোৰ মৰমৰ ভাগিন ইমানে আমাৰ পৰিয়ালটো যাওঁ বাৰ লগত আপোনালোকৰ লগতো দেখাওঁ আমাৰ গাঁওখন কেনেকুৱা গাঁওখনৰ পৰিৱেশ চাই থকা পেলাই আমাৰ বা দেই মৰমৰ বা হাই কৈ দে বা অঁ এয়াহে মোৰ বা এইজনী মোৰ বা দেই মানে চব কথা শ্বেয়াৰ কৰিব পৰা এজনী বা যিয়ে মোৰ মনৰ কথা চব বুজি পায় লগতে মই চব ক'ব পাৰোঁ তেনেকুৱা তো ভিডিঅ'টো শেষলৈ চাই থাকক স্কিপ নকৰি এতিয়া আহিলে ভিডিঅ' হাই কৈ দিয়ক আকৌ অঁ হাই হাই বাকী ভালে আছে এইয়া আমাৰ গাঁও ৰাস্তা ইফালে খুৰাহঁতৰ পুখুৰী মোক মানুহজনী দেখা পালে বেছি খেদে অঁ আগুৰি আহে সন্ধিয়াই হ'ব হ'ল তাকে ভাবিলোঁ বাৰ লগত অলপমান ওলাই যাওঁ যিহেতু বহুত দিন লগো পোৱা নাই বাও আহিছে ময়ো আহি গ'লোঁ আৰু সেইকাৰণে ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব প্লিজ হা আৰু ক'ত যাবি যা গৈ এইখিনিৰ ব'ল আৰু নাযায় বোলে আৰু ঘৰলৈ ঘৰ মই আহোঁ আৰু
ইমানে কালিৰ পৰা ভালকৈ আপোনালোকক দেখাম আমাৰ গাঁওখন। আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, তেতিয়াহে মই দিয়া ভিডিঅ'বোৰ পোনপ্ৰথমে পাব নহয় জানো। আৰু লগতে মোক যোনে যোনে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত মনৰ পৰা থেংক ইউ। আৰু যোনে মোক এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। দে বাই বাই দে বা বাই বাই। বাই বাই।